Hi friends, welcome to my YouTube channel NS Like Assam লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিম। আজিৰ ভিডিওটো লৈ পেলাই মই বহুত এক্সাইটেড হোৱাৰ কাৰণ হৈছে আজিৰ ভিডিওটোত এটা পাৰ্সেল আহিছে আৰু পাৰ্সেলটো ক'ৰ পৰা আহিছে সেইটো আপোনালোকক দেখাম আৰু কোনে অৰ্ডাৰ কৰিছে সেইটো বাৰু আপোনালোকক কম। কিন্তু পাৰ্সেলটো জাস্ট খালি মই ৰিসিভ কৰিছো। ইয়াৰ ভিতৰত কি আছে, কি বস্তু, কিমান টকা একো নাজানো। সেই বস্তুটো এতিয়া আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম। আনবক্সিং কৰাৰ পিছত আপোনালোকে গম পাব কি আহিছে। মই বহুত এক্সাইটেড। তো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু পাৰ্সেলটো আহিছে ক'ৰ পৰা সেইটো বাৰু আপোনালোকক কৈ দিম। তো পাৰ্সেলটো মানে অৰ্ডাৰ কৰিছে মোৰ ওয়াইফে, কিন্তু মোৰ ওয়াইফে ফোন কৰি পেলাই কৈছে যে বস্তুটো ৰিসিভ কৰিবলৈ পইচা অলৰেডি একসাথে দিলেই, কিন্তু মই আপোনালোকক এতিয়া দেখাম আনবক্সিং কৰি কি বস্তুটো কি আহিছে। বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। আৰু ইয়াৰ চেকত আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে যোনে যোনে মোৰ ভিডিওটো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাই দিব আৰু মোৰ ভিডিওটো শেয়াৰ কৰিব। যিমান পাৰে আপোনালোকে সাপোৰ্ট কৰিব। মই বলক ভিডিওটো আৰম্ভ কৰোঁ। আৰু সেই বস্তুটো হৈছে চাক, মই ৰেডি ললোঁ। বস্তুটো আহিছে এমাজনৰ পৰা। আপোনালোকে দেখিব পাৰিছে এমাজনৰ পৰা। প্ৰাইচটো কিমান ইয়াত মই একো লিখা পোৱা নাই, যেহেতু অৰ্ডাৰ কৰিলে পইচাও দিলে একো পোৱা নাই। মই অৰ্ডাৰো পোৱা নাই, কিমান এমাউণ্ট কি একো পোৱা নাই। আনবক্সিং হৈছে, এতিয়া কৰিম। বস্তুটো বহুত এক্সাইটেড, মানে কি বস্তু মই নাজানো, যে আপোনালোকৰ সন্মুখতে খুলিম আৰু চাক আপোনালোকে কি আহিছে। মই বহুত এক্সাইটেড আৰু এনেকুৱা চালাকিতি কৰিছে, পইচা অলৰেডি দি দিলে আৰু কি আহিছে মই গম পোৱা নাই। মই জাষ্ট খালি ৰিসিভ কৰিম বস্তুটো। অলপ আৰম্ভ বাপৰে, চিগাৰতকৈ কাটাটোৱে ভাল হ'ব চাগে। বলক কিবা হ'ব পাৰে, কাটি দিওঁ। কিবা হ'ব পাৰে বস্তুটো চাই লওক। এইখিনিও আৰু টেপ মাৰিছে, টেপটো কাটি দিওঁ। আৰু মই ভিডিওটো মানে এতিয়াও আনবক্সিং কৰাৰ আগত মই কৈ দিওঁ, আকৌ মোক ফোন কৰি এইটোও কৈছে মই ইউজ কৰিম, মোৰ কাৰণে বোলে পঠিয়াইছে, মোৰ বোলে সুবিধাৰ ক্ষেত্ৰত নাজানো কি। এতিয়া মোৰ কাৰণে পঠিয়াইছে। কি হ'ব পাৰে এতিয়ালৈকে গম পোৱা নাই। আপোনালোকেও চাওক ভালকে, এতিয়ালৈকে গম পোৱা নাই, অলপ ওলাইছে। কি এইখিনিৰ পৰা আপোনালোকে কিবা গম পাইছে নে? মই কিন্তু অলৰেডি গম পাই গ'লো। আপোনালোকে গম পাইছে নে? চাই লওক কি হ'ব পাৰে। বাৰু এইটো আহিছে প্ৰেছাৰ কুকাৰ মোৰ কামৰ কাৰণে। বাৰু মানে প্লেনিং কৰিছে, মইহে এতিয়া বনাব লাগিব। যাই হওক, আহিছে যদি খুলি ল'ম কি আছে কি নাই। চাওকচোন, ভাল লাগে নেকি আপোনালোকে জনাব কালাৰটো। ইয়াত মেনুৱেলটো দি দিছে বাৰু, সেইটো চাব নালাগে, সচৰাচৰ আমি ইউজ কৰিয়ে আছোঁ। তো মানে বাহানা আৰু মোৰ ইউজৰ কাৰণে আহিছে, নিজৰ লাগে সেইটো হ'লে কোৱা নাই, মই ইউজ কৰিম সেইকাৰণে আহিছে। এইটো থৈ দিওঁ। মেনুৱেলটো বাৰু পঢ়িব নালাগে, সেইটো বাৰু আমি জানোৱেই। এইখিনিও বাৰু ইয়াত থৈ দিওঁ। ইয়াৰ পৰা কভাৰটো খুলি দিওঁ বাৰু। কুকাৰটো বাৰু বহুত ধুনীয়া লাগিছে, মৰম লাগিছে, মৰমীয়াল। আপোনালোকে চাই লওক, বহুত ধুনীয়া। কিন্তু কোম্পানীটো কি? পিজন কোম্পানীও আমি আগে পিছে ইউজ কৰা নাই। আমি যিটো ইউজ কৰিছোঁ হকিংছৰ আছিলে, প্ৰেষ্টিজৰ আছিলে। কিন্তু এইটো বাৰু কেনেকুৱা আপোনালোকে কমেণ্টত জনাব, ইউজ কৰিলে গম পাম বাৰু। সেইটো কাৰণে আপোনালোককো দেখাই লৈছোঁ। আৰু এটা কথা চাওক আপোনালোকে, এয়া চাওক এটা চিম্বল আছে। প্ৰতিটো বস্তু লওঁতে আপোনালোকে চিম্বলটো চাই ল'ব। ISI চিম্বল, এই চিম্বলটো থকা মানে এইটো ব্ৰেণ্ডেড হয়, ভাল হয়, ইয়াৰ কোনো হেৰি নাই। সেইকাৰণে আপোনালোকে চিম্বলটো আছে নে নাই সেইটো আপোনালোকে ভালকৈ চাই ল'ব। আৰু বস্তুটো কেনেকৈ ভাল নে বেয়া আপোনালোকে কমেণ্টত জনাব।
মই চাওঁ এবাৰ এইটো ফিটিং কৰি পেলাই কেনেকৈ কি কৰিব পাৰোঁ। ইউজটো মই কৰা নাই। বাছ হৈ গ'ল ৰেডি। আমি ইউজ কৰিম। আজিৰ পৰা নোৱাৰিম বাৰু, কালিৰ পৰা ইউজ কৰিম, যিহেতু মোৰ মিছেছ ঘৰত নাই। কালি মানে আহি পাব, তেখেতেই ইউজ কৰিব আৰু। তো আপোনালোকে জনাব এইটো কেনেকুৱা ইউজ কৰাত কিমান কি পাইছে, আপোনালোকে কমেণ্ট কৰিব জনাব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।